শ্ৰী শ্ৰী নেপালী বিষ্ণু মন্দিৰ সমিতিয়ে আয়োজন কৰা 209 সংখ্যক ভানু জয়ন্তী পালন সমাৰোহনি বুধবাৰে সন্ধিয়া শ্ৰী শ্ৰী নেপালী বিষ্ণু মন্দিৰৰ প্ৰেক্ষাগৃহত সফলভাৱে সামৰণি হৈ যায়। জুলাই 10, 13 আৰু 19 এই তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথম আৰু দ্বিতীয় দিনাখন কণ কণ ল'ৰা ছোৱালীসকলে ৰামায়ণ পাঠ, নৃত্য, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ লয়। অনুষ্ঠানৰ অন্তিম দিনা সন্ধিয়া কণ কণ ল'ৰা ছোৱালীসকলে নৃত্য, সংগীত, কবিতা আবৃত্তি আৰু বয়োজ্যেষ্ঠসকলে সংগীত আৰু কবিতা আবৃত্তিৰে পৰিৱেশ জীপাল কৰি তোলে। জুলাই 10 তাৰিখে প্ৰতিযোগিতাত ভাগ লোৱা কণ কণ ল'ৰা ছোৱালীসকলক অনুষ্ঠানৰ সামৰণিৰ দিনাখন পুৰস্কাৰ বিতৰণ কৰাৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত 75%তকৈ অধিক নম্বৰ অৰ্জন কৰা গোৰ্খা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক সম্বোধনা জনোৱা হয়। ডিগবৈৰ পৰা হাছান আখতাৰ ফৈদৰ প্ৰতিবেদন, জনতা লাইভ অসম। আমরা পত্রকার বন্ধু, आज हमें डिगबई को तेल नगरी विष्णु मंदिर समिति नेपाली विष्णु मंदिर समिति में 209 भानु जयंती पालन को अंतिम समारोह पालन गर्न गइरहेका छौँ र आज को यस प्रोग्राम में विभिन्न प्रकार का कम्पिटिसनहरू, विभिन्न प्रकार का विद्यार्थीहरूलाई हामीले पुरस्कार वितरण गर्ने व्यवस्था गरेका छौँ। साथै विभिन्न प्रकारका कला, साहित्य, संस्कृति सम्बन्धित हाम्रो यहाँ आज कार्यक्रम भइरहेको छ र साथै हाम्रो आजको यस कार्यक्रममा निर्दिष्ट वक्ताको रूपमा टीका भट्टराई आउनुभएको छ। साथै जिडिसी अध्यक्ष प्रेम तामाङजीको भएर प्रतिनिधि भएर शङ्कर लामाजी, कैलाश गौतमको उपस्थितिले हामी खुसी छौँ र आज मुहान पत्रिकाको उन्मोचन पनि यहाँ गऱ्यौँ 21औं र जसका एडिटर हुनुहुन्छ प्रोफेसर देवीचरण सेनाज्यू र यस प्रकार हाम्रो एउटा सुन्दर र भव्य कार्यक्रमको साथमा यो कार्यक्रम आज सम्पन्न भयो। नमस्कार নিউজ বন্ধুবৰ্গলৈ। আজি আমি 209তম ভানু জয়ন্তী শ্ৰী শ্ৰী নেপালী বিষ্ণু মন্দিৰৰ প্ৰেক্ষাগৃহত পালন কৰিবলৈ গৈ আছোঁ, পালন কৰি আছোঁ আৰু এই আমি প্ৰতি বছৰে এনেদৰে আমি পালন কৰি আহোঁ আৰু বিভিন্ন ধৰণৰ আমি ভানু জয়ন্তীৰ সময়ছোৱাত আমি প্ৰতিযোগিতাসমূহ পাতোঁ। এই প্ৰতিযোগিতাত আমি চিত্ৰাংকন, কবিতা, ৰামায়ণ পাঠ প্ৰতিযোগিতাসমূহ আমি থৈছিলোঁ আৰু আমাৰ আমন্ত্ৰিত অতিথি জাগোনৰ নিৰ্দিষ্ট বক্তা টিকা ভট্টৰাই আৰু দুলীয়ানৰ পৰা আমাৰ কুমান সোণাৰ দেৱ তেখেতকো আমি আমন্ত্ৰিত কৰি আনিছিলোঁ আৰু খুব সুন্দৰভাৱে আমি আজিৰ এই অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ আৰু ঠিক তেনেদৰেই সকলো উৎসাহ আৰু উদ্দীপনাৰে ইয়াত আহি সমবেত হৈছে আৰু সকলোৰে আমি এনেদৰে সহায় সহযোগ কামনা কৰোঁ। প্ৰতি বছৰে এনেদৰে আমি পালন কৰি আহিছোঁ। ধন্যবাদ। उपाध्याय सर लगायत आज यस विष्णु मन्दिर समितिका जम्मै सदस्यवृन्द, कर्मकर्ता, महिला समितिका जम्मै सदस्य र आज यस सभामा उपस्थित हुनुभएका